নমস্কাৰ, মই সবিতা স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকে হয়তো দেখিছে, এয়া চিনি পাইছে, কোনোবাই হয়তো চিনি পোৱা নাই। এয়া বৰদোৱা নামঘৰৰ প্ৰথম গেট ভাগ। আমি এই গেট ভাগেদি সোমাই গৈছোঁ। আমি নগাঁৱলৈ আহিছিলোঁ, সেয়ে ভাবিলোঁ বৰদোৱা নামঘৰটো সোমাই যাওঁ। শংকৰদেৱৰ জন্মস্থান এই নামঘৰ ভাগ চাবলৈ সকলোৱে মন কৰে। আমিও এভাগ চাই যাওঁ বুলি সোমালোঁ। আমি দেখিছেনে নামঘৰ ভাগৰ ইমান ধুনীয়া আঁকি থৈছে, খুঁটাবিলাকত ইমান ধুনীয়াকৈ সকলোৱে আঁকি কৰি ইমান ধুনীয়াকৈ থৈছে, মানে আপোনালোকক ক'ব নোৱাৰোঁ আৰু দেখিয়ে ভাল লাগি গ'ল, এতিয়া বুজাবই পৰা নাই। বাৰু যি কি নহওক, এই নামঘৰ ভাগ দেখুৱাৰ পাছতে আপোনালোকক এতিয়া ভিতৰৰ ফালে লৈ যাম। ভিতৰৰ ফালে নামঘৰ ভাগ এয়া প্ৰথম নামঘৰ ভাগ সৰুকৈ আছে, এয়া সোমাই নাম প্ৰসংগ হৈছে। এয়া 2 নম্বৰ নামঘৰ ভাগ, ইয়াত নাম প্ৰসংগ চলি আছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে দান পাত্ৰৰ ওপৰত লিখা আছে জয়গুৰু শংকৰ। দেখি ভাল লাগিলে, কাৰণ আমাৰ গুৰুজনা শংকৰদেৱৰ ইয়াতে যি ধুনীয়াকৈ প্ৰশংসা কৰা হয় শংকৰদেৱৰ সৃষ্টিৰে। আনহাতে এইজোপা শিলিখা গছ, সেইজোপা তেতিয়াৰে শিলিখা গছ বুলি এজনে আমাক চিনাকি কৰি দিলে। আপোনালোকক দেখুৱাইছোঁ। আহোঁতে সন্ধিয়া হ'ল, আমি ভালকৈ সেইকাৰণে দেখুৱাব পৰা নাই, তথাপিতো যি পাৰিছোঁ দেখুৱাই গৈছোঁ। সন্ধিয়া প্ৰসংগ ভাগ আমি পালোহি বাৰু। এয়া আৰু এভাগ নামঘৰ। এই নামঘৰ ভাগৰ ভিতৰতো ধুনীয়াকৈ আসন পতা আছে। প্ৰত্যেকখন নামঘৰতে ধুনীয়াকৈ আসন ভাগ পতা আছে। এই ভিতৰৰ ফালে অলপ আন্ধাৰ হৈ আছে, অকল চাকি জ্বলি আছে, লাইট নাই। তাৰপাছত আমি ইফালে ভিতৰলৈকে দেখুৱাই গৈছোঁ। এখন ভাগ ইয়াত নাম প্ৰসংগ ইতিমধ্যে হৈ গ'ল, সামৰিলে। আমি প্ৰসাদ চসাদ ল'লোঁ। প্ৰসাদ লৈ মেলি খালোঁ। এতিয়া আৰু এভাগ নামঘৰ ইফালে আমি যাবলৈ লৈছোঁ। লাহেকৈ নামঘৰ ভাগ ইভাগত সেৱা কৰিলোঁ। সেৱা কৰি আনভাগ নামঘৰে আমি নামঘৰ ভাগলৈ আহিছোঁ। আমি নামঘৰ ভাগৰ প্ৰথম নাপাওঁতেই যিভাগ ধুনীয়াকৈ সজাই থোৱা আছে, এই নামঘৰ ভাগতে সকলোৱে বহি সেৱা প্ৰাৰ্থনা কৰে। মানে ভিতৰৰ নামঘৰ ভাগত সোমালে বহুত মানুহ ভিৰ হৈ যায়, সেইকাৰণে ইয়াতে সকলোকে বহিবলৈ দিয়ে। আনহাতে এয়া বেক ছাইডটো আমি সকলোৱে ফুৰিবলৈ বেক ছাইডত চাই গৈছোঁ। আকাশী গংগা ফালে গৈছিলোঁ, কিন্তু আন্ধাৰ, তাত দেখুৱাব নোৱাৰিলোঁ। এয়া ফালে মেইন নামঘৰ প্ৰসংগ চলি আছে। শংকৰদেৱৰ সৃষ্টিৰে ধুনীয়াকৈ খোল বাদ্য তাল লৈ প্ৰসংগ কৰিছে। এয়া পশ্চিম দিশৰ ফালৰ গেট। আমি এতিয়া দক্ষিণ দিশৰ ফালৰ গেট। এতিয়া আমি ওলাই চাবলৈ আহিছোঁ। এইটো পূব দিশৰ গেটখন। আমি সোমাইছিলোঁ উত্তৰ দিশৰ দক্ষিণ দিশত সোমাইছিলোঁ। এতিয়া এয়া পূব দিশৰ গেটখন এই ধুনীয়াকৈ দেখুৱাইছোঁ। পূব দিশৰ গেটখন ভাল লাগে দেখি। এয়া ভিতৰৰ সভা কক্ষ আৰু মানে গেষ্ট হাউচ এনেকৈ কৰি আছে। ধুনীয়াকৈ তেখেতলোকে চাইনবোৰ্ড দি লিখি থৈছে। ইমান ধুনীয়া পৰিৱেশ দেখি খুব ভাল লাগিলে। বৈকুণ্ঠ যেন ঠাইখন দেখি মোৰ মানুহজনৰ ওচৰত শতকোটি প্ৰাৰ্থনা জনালোঁ ভগৱানক, এনেকুৱা এখন ঠাই দেখুৱাৰ বাবে। মানুহজনে মোক বহুত ঠাই দেখুৱাইছে। এয়া হৈছে পূব দিশৰ গেটখন। ইমান সুন্দৰ, কেনে লাগিলে জনাবচোন।